নিৰ্ধাৰিত মাননি আদায় নিদিয়াৰ লগতে ভাঙি লণ্ডভণ্ড কৰে শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰ। কমিটিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে শিল্পীগৰাকীয়ে। আবদ্ধ অৱস্থাত পাছত নীল আকাশক উদ্ধাৰ কৰে চাংচাৰী আৰক্ষীয়ে। সংগীত অনুষ্ঠান আয়োজন কৰা কমিটিক মেনেজাৰ হিচাপে পৰিচয় দি নীল আকাশৰে চুক্তি কৰিছিল এগৰাকী ব্যক্তিয়ে। একে সময়তে লোকজনে নীল আকাশক পৰিচয় দিছিল সমিতিৰ লোক বুলি। মুঠতে 3,40,000 টকাত চুক্তিবদ্ধ অনুষ্ঠানটোত নীল আকাশক আনখনকে ধৰি আদায় দিয়া হ'ল মাত্ৰ 65,000 টকা। সমুদায় ধন নীল আকাশে ঘূৰাই দিলে ৰাইজক। ইয়াৰ পিছতো কমিটিৰ একাংশই ভাঙি লণ্ডভণ্ড কৰে শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰ। আৰু সেই অনুষ্ঠানৰ দৃশ্যাংশ আমি আপোনাক দেখাইছোঁ। চাওক কেনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইয়াৰ বাদ্যযন্ত্ৰ ভাঙি লণ্ডভণ্ড কৰে। ইয়াৰ চাংচাৰীত সংঘটিত ঘটনা কালি সংঘটিত হৈছিল নিশাৰ ভাগত, যি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু নীল আকাশক এনেদৰে অপদস্থ কৰিছিল আৰু শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰ ভাঙি লণ্ডভণ্ড কৰিছিল। শিল্পীগৰাকীক আবদ্ধ কৰি ৰখা হৈছিল। কমিটিয়ে নিৰ্ধাৰিত মাননি আদায় নিদিয়াৰ লগতে শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰ ভাঙি লণ্ডভণ্ড কৰিছিল আৰু কমিটিৰ বিৰুদ্ধে অভিযোগ শিল্পীগৰাকীৰ আবদ্ধ অৱস্থাত পাছত নীল আকাশক উদ্ধাৰ কৰে চাংচাৰী আৰক্ষী উপস্থিত হোৱাৰ পিছত নীল আকাশক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সংগীত অনুষ্ঠান আয়োজন কৰা কমিটিক মেনেজাৰ হিচাপে পৰিচয় দি নীল আকাশৰে চুক্তি কৰিছিল এগৰাকী ব্যক্তিয়ে। একে সময়তে সেই ব্যক্তিজনে নীল আকাশক পৰিচয় দিছিল কমিটিৰ লোক বুলি। মুঠতে 3,40,000 টকাত চুক্তিবদ্ধ এই অনুষ্ঠানটোত নীল আকাশক আগধনকে ধৰি আদায় দিয়া হ'ল মাত্ৰ 65,000 টকা। সমুদায় ধন নীল আকাশে ঘূৰাই দিলে ৰাইজক। ইয়াৰ পিছতো কমিটিৰ একাংশই এনেদৰে ভাঙি লণ্ডভণ্ড কৰে আৰু সাংস্কৃতিক অনুষ্ঠানত কেনেধৰণৰ এক পৰিস্থিতি উদ্ভৱ হৈছিল চাওক। নীল আকাশ জনপ্ৰিয়, বৰ্তমান যুৱ চামৰ এগৰাকী অতিকৈ জনপ্ৰিয় গায়ক আৰু এইগৰাকী গায়কৰ এই অনুষ্ঠানত বিভিন্ন জনৰ সমাগম ঘটিছিল। বহু ৰাইজ উপস্থিত হৈছিল নীল আকাশৰ গীত শুনিবলৈ আৰু ইয়াৰ পিছত এনেদৰে অপদস্থ কৰা হৈছিল শিল্পীগৰাকীক।